হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল সুৰদেৱী মৰাণ আছাম। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি নিমাতীঘাটৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা স্বৰ্গীয় পৰিমিতা দাসৰ প্ৰতি শ্ৰদ্ধা জনাই মই এটি কবিতা ৰচনা কৰিছোঁ আৰু এই কবিতাটি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। কবিতাটিৰ নাম হৈছে মোৰ মৃত্যুৰ দিনা। তেন্তে আহকচোন কবিতাটি আৰম্ভ কৰোঁ। নাওখন আগবাঢ়িব ধৰিছেহে মাত্ৰ, কটককৈ এটা বিকট শব্দত যাত্ৰীসকলৰ হাই উৰুমি। ক'ৰ পৰা কি হৈ গ'ল একো তৰ্কিবই নোৱাৰিলোঁ। এয়া কি? নাওখনত দেখোন ফাট মেলিছে। নাৱৰ ভিতৰলৈ পানী সোমাই আহিব ধৰিছে। বুকুখন চিৰিংকৈ উঠিল। আমি দেখোন ডুবিব ধৰিছোঁ। নাকে মুখে পানী সোমাব ধৰিছে মোৰ। উশাহ ল'ব নোৱাৰা হৈ পৰিছোঁ। মা বুলি মাতিব খুজিও মাতিব পৰা নাই। সাঁতুৰিব চেষ্টা কৰিছোঁ কিন্তু পৰা নাই। লাহে লাহে মই অৱশ হৈ পৰিছোঁ। সন্মুখত সকলো আন্ধাৰ যেন আন্ধাৰ। নাই মই আৰু নোৱাৰোঁ, হয়তো আৰু নোৱাৰিম। অৱশেষত নিয়তিয়ে পাৰি দিয়া দলিচাখনত চিৰদিনৰ বাবে শুই পৰিলোঁ। তো বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে মোৰ কবিতাটো শুনি? যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি সকলোলৈকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। পৰিমিতা দাসৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।